অসম চৰকাৰৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা পুৰণা যিবিলাক ক্লাব আছে যিবিলাকৰ অৱদান আছে খেল জগতত এই ক্লাবৰ কাৰণে 15 লাখ টকা অনুদান দিয়া হৈছিলে। তাত মেটেৰিয়েলো আছে আৰু ঘৰ বান্ধিবৰ কাৰণে ৰিপেয়াৰিং হ'ব পাৰে, কিবা হ'ব পাৰে। তো আজি মই এটা দিনতে দুটা ক্লাব উদ্বোধন কৰিবলৈ সুযোগ পাইছোঁ। এটা হ'ল খামাৰদৈছা কোকলাবাৰী আৰু এটা শালবাৰীত। ইয়াতে TMT দেখিছোঁ, এক্সাৰচাইজ মেটেৰিয়েল দেখিছোঁ, চাইক্লিং দেখিছোঁ আৰু সকলো ধৰণৰ মেটেৰিয়েলছবিলাক হয়তো পইচা তেওঁলোকে পূৰা পোৱা নাই, পাই যাব। আজি ইনগৰেশ্যনৰ পিছত এটা ইনষ্টলমেণ্ট আকৌ পাই যাব। এটা ক্লাব মানে কি হয়, মানে এটা এইটো অকল খেলৰ বাবে নহয়, তাত মিটিং পইণ্ট হৈ যায়। তাত বিভিন্ন মানে ফিল্ডত কাম কৰা যিসকলে কোনোবা চাকৰিয়াল হ'ব পাৰে, কোনোবা বিজনেছমেন হ'ব পাৰে, ইভিনিঙত বা মৰ্ণিঙত তেওঁলোকে আহি পেলাই ইয়াত এবাৰ এক্সাৰচাইজ কৰিবলৈ আহিব। তাত মিটিং পইণ্টৰ নিচিনা, ইয়াত কোনো ডিফাৰেঞ্চ নাই। আৰু এটা ক্লাবে ডাঙৰ এটা ভূমিকা আছে, কোনোবা এৰিয়াত এটা সমাজ এটা গঢ় দিয়ে মানে। আৰু যেনেকৈ কলকাতা পুৰণা ক্লাব আছে, দিল্লীতো বহুত ক্লাব আছে, গুৱাহাটী ক্লাবৰ কথা আপোনালোকে শুনিছে। তো শালবাৰীটো যিটো সৰুকৈ হ'লেও আৰম্ভ হৈছে ইয়াত, আৰু যিটো এটা ফিজিকেল হেল্থ কনচিয়াছনেছ বহুত আহি গ'ল। এক্সাৰচাইজ বা পৰিশ্ৰমৰ অভাৱত মানুহে বিভিন্ন ধৰণৰ বেমাৰত ভুগি আছে। এনেকুৱা ক্লাবটো মানুহক সুস্থ মানে শৰীৰ ৰাখিবৰ কাৰণে সহায় কৰিব। এইটো আজি হ'ল যে নৱপ্ৰজন্মই হ'ল যে ডিজিটেল জেনেৰেশ্যন, মোবাইল আৰু লেপটপৰ দিনো গ'ল। এই মোবাইল লেপটপ মানে টেবলেট এইবিলাক যুগত আহি আছে। তাৰপিছত কি যুগ আহিব, তাৰমানে যিমান টেকন'লজিৰ ডেভেলপমেণ্ট হৈ আছে তাতে ফিজিকেল এক্সাৰচাইজটো কমি গৈ আছে আৰু মানুহৰ ষ্টেমিনা কমি গৈ আছে, ৰেজিষ্টেঞ্চ কমি গৈ আছে, বডিত যিটো শৰীৰ মানে শক্তি থাকিব লাগে সেইটো কমি গৈ আছে। তেনে ক্ষেত্ৰত তেনেকুৱা জিমৰ প্ৰয়োজনীয়তা, যিটো এটা আপোনাক অৰ্গেনিকভাৱে মানুহ হিচাপে সুস্থ শৰীৰে জীয়াই থাকিবৰ কাৰণে সহায় কৰে, ইয়াৰ যথেষ্ট প্ৰয়োজন হৈছে। নৱপ্ৰজন্মই আহক, ইয়াৰ দ্বাৰা বহুতখিনি জীৱনৰ যিটো সত্যতা এইটো শিকিবলৈ পাব। UPPL নিজাববীয়াকৈ বৰ্তমানত মানে থিয় দিবৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। যাতে এলায়েন্সৰ প্ৰশ্ন হয়, এইটো ফেব্ৰুৱাৰীলৈকে এটা সময় আছে। যিহেতু কি হয় আমি চাম, একো নহ'লেও অকলে হ'লেও আমি থিয় দিম। কাৰণ UPPL দুৰ্বল দল নহয়। যোৱা 2020 চনত যিটো BTC নিৰ্বাচন হৈছে, ভোট শ্বেয়াৰ যদি দেখা যায় 6,17,000 এনেকুৱা ভোট আমি পাইছোঁ। সেইটো অৰ্গেনিক, একেবাৰে কমিটেড ভোটৰ মানে UPPL। কোনো এটা মানে ৰাজনৈতিক গেম বা খেলৰ কাৰণে এনেকৈ ভোটবিলাক কমিও যোৱা নাই, বাঢ়িও যোৱা নাই। আৰু BPFৰ তুলনাত যদি দলগতভাৱে কমিটেড ভোটৰ সংখ্যা যদি হিচাপ কৰা যায় UPPLতকৈ বেছি। কাৰণ BPFে আমাতকৈ বহুত বেছি পাইছিল যদিও এই সময়ত এটা হাৱা আহিছিলে যে BJPৰ লগত থকা UPPLক এটা জনগোষ্ঠীৰ মানুহে ভোট দিব খোজা নাছিল। আৰু তেওঁলোকে ধামধুমভাৱে BPFক ভাল পাওক নাপাওক, কিন্তু BJP আৰু তাৰ এলায়েন্স পাৰ্টনাৰক হৰুৱাবৰ কাৰণে মানে তেওঁলোকে ভোট দিছিলে। এইটো এটা জাপি দিয়া ভোট। এতিয়া পৰিস্থিতি সলনি হৈ গ'ল। এইকাৰণে UPPL চবতকৈ আগত আছে ভোট শ্বেয়াৰত এতিয়াও। কাৰণে আমি ভয় খোৱা নাই, আমি অকলে হ'লেও খেলিবলৈ ৰাজি। চিন্তা চৰ্চা কৰি আছে, য'ত সম্ভাৱনা আছে। যেনেকৈ আমাৰ নতুনকৈ এৰিয়া সোমাইছে শোণিতপুৰ বিশ্বনাথৰ পৰা, এইবিলাকত কৰা যায় নেকি। বাকী মানে আমি তেনেকৈ দাবীও আহি আছে, যেনেকৈ চাউথ বেংগৰ পৰা দাবী আহি আছে, ব্ৰহ্মপুত্ৰ মানে দক্ষিণ অঞ্চলৰ পৰা, যে UPPL কেণ্ডিডেট দিব লাগে। যদি ভায়েবল এনেকৈ ব্যক্তি বা এৰিয়া পায় তেতিয়া আমি নিশ্চয় বিবেচনা কৰিম। মিত্ৰতা সম্পৰ্কে মই এতিয়া নকওঁ, কাৰণ UPPL অকলে নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে কাম কৰি আছোঁ। কাৰণ আমি মিত্ৰতা লৈ পেলাই এতিয়া আলোচনা কৰাটো মানে উচিত নহ'ব। মানাহ নতুন সমষ্টি মানাহত আপোনালোকে প্ৰাৰ্থিত্ব দিব নাই? মানাহ BTCৰ অধীনতে। BTCৰ আমি এতিয়ালৈকে লক্ষ্য আছে 15টাতে আমি ইলেকশ্যন খেলিম। মানাহো তাৰ পৰা বাহিৰত নহয়। পিছত কি হয়, আমি অগত্যা যদি কোনোবা দলৰ লগত এলায়েন্সত যাব লগা হয়, তেতিয়া সেই দলৰ
চৰ্তবিলাক কি হ'ব, তেওঁলোকৰ সিদ্ধান্ত কি হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু মানাছটো এতিয়া মানে UPPLৰে এটা ফ'কাছ চিট হিচাপে আছে।